নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো ৰাইটিং ফিভাৰ কমিউনিটিলৈ আজি আমি জানিম ৰাইটিং ফিভাৰ কি কিয় আৰু কেনেকৈ ব্যৱহাৰ কৰিব পাৰি ৰাইটিং ফিভাৰ কি বুলি ক'লে ইয়াৰ উত্তৰ এইটোৱে হ'ব যে ই এটা ডিজিটেল সোশ্যাল মিডিয়া প্লেটফৰ্ম যেটো ডেডিকেট কৰা হৈছে প্ৰত্যেকজন লেখক তথা পঢ়ুৱৈৰ হাতত ৰাইটিং ফিভাৰৰ জৰিয়তে আপোনালোকে আপোনালোকৰ লিখাসমূহ ইয়াত আপলোড কৰিব পাৰিব আৰু সেই লিখাসমূহ বেলেগে তাৰ পৰা পঢ়িব পাৰিব ইয়াত আপোনাৰ লিখাসমূহ দিবৰ বাবে কোনো এডমিনৰ পাৰমিশন আপুনি ল'ব নালাগে বা আন কোনো ব্যক্তিক আপুনি আপোনাৰ লিখাসমূহ ইমেইলৰ জৰিয়তে পঠিয়াবও নালাগে ইয়াত এটা একাউণ্ট খোলাৰ পিছত আপুনি আপোনাৰ লিখাসমূহ নিজে আপলোড কৰিব পাৰিব এতিয়া আপুনি যদি আপোনাৰ একাউণ্টটো কিদৰে খুলিব লাগে বুলি ভাবে তেনেহলে আপুনি ৰেজিষ্টাৰত গৈ আপোনাৰ লাগতিয়াল ডিটেইলছসমূহ আৰু ইমেইল আইডি দি ডিটেইলছসমূহ আপুনি সাবমিট কৰিব লাগিব আৰু সাবমিট কৰাৰ পাছত আপোনালৈ এটা কনফাৰ্মেশন মেইল যাব য'ত এটা লিংক থাকিব আৰু সেই লিংকটোত ক্লিক কৰি আপুনি আপোনাৰ একাউণ্টটো এক্টিভেট কৰি ল'ব পাৰিব আৰু যদিহে আপোনালৈ আপোনাৰ প্ৰাইমাৰী মেইল বক্সত কনফাৰ্মেশন মেইলটো নাযায় তেনেহলে ৰাইট সাইডত ওপৰত থকা তিনিডাল আঁচত ক্লিক কৰি 3 নম্বৰ অপচনটোত গৈ যেটো প্ৰমোশন বক্স আছে তাত ওয়ার্ড পেজৰ পৰা যোৱা মেইলটো একসেপ্ট কৰিব আৰু তাত থকা লিংকটোত ক্লিক কৰি আপোনাৰ একাউণ্টটো এক্টিভেট কৰি ল'ব একাউণ্ট কিদৰে ক্ৰিয়েট কৰিব লাগে তাৰ বিষয়ে ডিটেইলছত আমি এটা ভিডিও আগতে বনাইছো গতিকে আপোনালোকে যদি কিবা অসুবিধা পায় তেনেহলে সেই ভিডিওটো এবাৰ চাই ল'ব পাৰে ফেসবুক বা ইনষ্টাগ্ৰামৰ দৰে ইউ এটা সোশ্যাল মিডিয়া প্লেটফৰ্ম আৰু ইয়াত যদি আমি মেম্বাৰ লিষ্টত যাওঁ তেনেহলে আমি বৰ্তমানলৈ ৰেজিষ্টাৰ হোৱা মেম্বাৰ সকলক দেখিম আৰু তেওঁলোকৰ যিকোনো এজনৰ তাত ক্লিক কৰিলে আমি তেওঁলোকৰ প্ৰফাইলটো চাব পাৰিম লগতে তেওঁ কিমানজন ফ্ৰেণ্ডৰ লগত কানেক্টেড হৈ আছে আমি সেয়াও চাব পাৰিম বা তেওঁ যিসমূহ লিখা দিছে সেই লিখাসমূহ পঢ়িব পাৰিম গতিকে আপুনিও যদি এটা একাউণ্ট ক্ৰিয়েট কৰি লয় বা খুলি লয় তেনেহলে আপোনাৰো ঠিক একেদৰে এটা প্ৰফাইল থাকিব বা একাউণ্ট থাকিব ৰাইটিং ফিভাৰত লগইন কৰাৰ পাছত আপোনাৰ লগইন আৰু ৰেজিষ্টাৰ অপচনটো নোহোৱা হৈ যাব আৰু তাৰ ঠাইত আপুনি প্ৰফাইলৰ অপচন এটা পাব আৰু প্ৰফাইললৈ গৈ আপুনি আপোনাৰ নাম ইউজাৰ নেম আদি দেখা পাব যিসমূহ আপুনি ফেসবুক বা আন এপৰ দৰে ইয়াতো সলনি কৰিব পাৰিব যদি আপুনি প্ৰফাইল ফটো আপলোড কৰিব বিচাৰে তেনেহলে ইয়াত কৰিব পাৰিব আৰু যদি ভাবে আপুনি কভাৰ ফটো আপলোড কৰিম তেনেহলেও ইয়াত কৰিব পাৰিব ইয়াত আপোনালোকে আপোনালোকৰ একাউণ্টটো আন সোশ্যাল মিডিয়াৰ লগত এড কৰি লোৱাৰ সুবিধাও পাব আপোনাৰ লিখাসমূহ ইয়াতে টাইমলাইনত আপুনি শেয়াৰ কৰিব পাৰিব আৰু তাৰ বাবে এটা ৰাইটিং অপচন আছে তাত গৈ আপুনি লিখিব লাগিব আৰু ইয়াত লেখাসমূহ শেয়াৰ কৰাৰ সময়ত আপুনি কিছুমান অপচন দেখা পাব যেনে ধৰক পাব্লিক অল মেম্বাৰ্স মাই কানেকশন আৰু অনলি মি এতিয়া যদি আপুনি পাব্লিক অপচনটোত ক্লিক কৰে আপোনাৰ লিখাটো শেয়াৰ কৰিবৰ বাবে তেনেহলে আপোনাৰ লিখাটো সকলোৱে পঢ়িব পাৰিব ইয়াত ৰেজিষ্টাৰ নোহোৱা ব্যক্তিসকলেও ৰাইটিং ফিভাৰলৈ আহিলে আপোনাৰ লিখাসমূহ পঢ়িব পাৰিব আৰু আপুনি যদি অল মেম্বাৰ্ছত ক্লিক কৰে তেনেহলে যিসকল মেম্বাৰে ৰেজিষ্টাৰ অৰ্থাৎ যিসকলে ৰেজিষ্টাৰ কৰি পেলাই ৰাইটিং ফিভাৰত আছে তেওঁলোকে আপোনাৰ লিখাটো পঢ়িব পাৰিব আৰু মাই কানেকশনত যদি আপুনি মাই কানেকশন অপচনটো যদি আপুনি সিলেক্ট কৰে তেনেহলে আপুনি যাৰ যাৰ লগত কানেক্টেড হৈ আছে বা যাৰ যাৰ লগত যিসকল মেম্বাৰৰ লগত আপুনি ফ্ৰেণ্ড লিষ্টত আছে সেই সকল মেম্বাৰে আপোনাৰ লিখাটো পঢ়িব পাৰিব
আৰু আপুনি যদি অনলি মি অপশ্যনটো ক্লিক কৰে তেনেহ'লে কেৱল আপুনিয়ে পঢ়িব পাৰিব। অৰ্থাৎ আপুনি আপোনাৰ লিখনিসমূহ যদি সঞ্চয় কৰি ৰাখিব বিচাৰে তেনেহ'লে অনলি মিত ক্লিক কৰি ৰাখিব পাৰিব। হয়, আপুনি হয়তো ভাবিব পাৰে যে আপোনাৰ লিখাসমূহ সঞ্চয় কৰি ৰাখিবৰ বাবে বিভিন্ন ধৰণৰ বিকল্প আছে, যেনে ধৰক আপুনি এখন বহীতো আপোনাৰ লিখাসমূহ সঞ্চয় কৰি ৰাখিব পাৰে বা আপুনি হোৱাটছএপ বা এনেধৰণৰ আন এপত আপোনাৰ লিখাসমূহ সঞ্চয় কৰি ৰাখিব পাৰে। কিন্তু যদি আপোনাৰ বহীখন হেৰাই যায় বা যদি আপোনাৰ মোবাইলটো ৰিছেট মাৰিব লগা হয়, গতিকে ৰাইটিং ফিভাৰ হৈছে ইয়াৰ এটা সম্পূৰ্ণ ফ্ৰী, ফাষ্ট আৰু ছেফ বিকল্প যিটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। ইয়াত আপোনালোকে আনে পঢ়িব পৰাকৈও দিব পাৰে বা নিজৰ বাবে সঞ্চয় কৰি ৰাখিব পাৰে অনলি মিৰ জৰিয়তে। আপোনাৰ লগত যিসকল অলৰেডি ফ্ৰেণ্ড লিষ্টত আছে বা আপোনাৰ লগত কানেকশ্যনত আছে তেওঁলোকে আপুনি কানেকশ্যনত গ'লে দেখা পাব আৰু তেওঁলোকৰ লগত আপুনি তেতিয়া মেছেজ কৰিব পাৰিব। যিদৰে আপুনি ফেচবুক চলায় সেইদৰে ইয়াতো আপুনি ফেচবুকৰ দৰে কিছুমান অপশ্যন পাব, যেনে ধৰক টাইমলাইন, মেছেজ, কানেকশ্যন, প্ৰফাইল, ইমেইল ইনভাইট, ন'টিফিকেশ্যন, গ্ৰুপ, ফৰাম এক্সেট্ৰা। টাইমলাইনত গ'লে আপুনি আপোনাৰ লিখাসমূহ দিব পাৰিব। মেছেজত আপুনি যদি বিচাৰে কাৰোবাৰ লগত কথা পাতিবলৈ তেনেহ'লে আপুনি আপোনাৰ কানেকশ্যনত থকা আপুনি যিসকল মেম্বাৰৰ লগত কানেক্টেড হৈ আছে তেওঁলোকৰ লগত মেছেজ কৰিব পাৰিব। আৰু কানেকশ্যনত গ'লে আপুনি কাৰোবাক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাব পাৰিব। আৰু প্ৰফাইলত আপুনি আপোনাৰ প্ৰফাইলটো কেনেকুৱা দেখি সেয়া কাষ্টমাইজ কৰি ল'ব পাৰিব। আৰু ইমেইল ইনভাইটত গৈ আপুনি যদি আমাৰ এই ৰাইটিং ফিভাৰ কমিউনিটিত জইন কৰি ভাল পাইছে বা আপুনি বিচাৰে যে এই আনকো এই প্লেটফৰ্মটোত ইনভাইট কৰিবলৈ তেনেহ'লে আপুনি ইমেইলৰ জৰিয়তে তেওঁলোকক ইনভাইট কৰিব পাৰে। আৰু ন'টিফিকেশ্যনত গ'লে যদি আপোনাক কোনোবাই ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠায় বা যিকোনো আপডেটসমূহ আপোনাৰ ন'টিফিকেশ্যনত থাকিব। আৰু গ্ৰুপ হৈছে যদি আপুনি ৰাইটিং ফিভাৰত 4-5 জন ব্যক্তিৰ লগত চিনাকি হৈ তেওঁলোকৰ লগত কথা পাতিবৰ বাবে এটা গ্ৰুপ খুলিব বিচাৰে তেনেহ'লে আপুনি ইয়াতে গ্ৰুপো খুলিব পাৰে। ঠিক সেইদৰে ফৰাম, একাউণ্ট আদি কিছুমান ফিচাৰ্ছ আমাৰ ৰাইটিং ফিভাৰত আছে। তদুপৰি আপুনি গেষ্ট পোষ্ট বুলি এটা ফেচিলিটি পাব য'ত আমি আমাৰ লেখাসমূহ পোষ্ট পেজত শ্বেয়াৰ কৰিবৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ। অৰ্থাৎ আপুনি যেতিয়া টাইমলাইনত কিবা এটা লিখি শ্বেয়াৰ কৰিব তেতিয়া সেইটো কেৱল আপোনাৰ টাইমলাইনতহে আপুনি পাব। কিন্তু আপুনি যদি গেষ্ট পোষ্টত গৈ পেলাই কোনো এটা লিখা শ্বেয়াৰ কৰে তেনেহ'লে সেই লিখাটো আমাৰ মেইন পোষ্ট পেজত আপুনি পঢ়িবলৈ পাব। আৰু সেইটো পঢ়িবৰ বাবে আপুনি ব্লগ পোষ্ট পেজত যাব লাগিব য'ত সকলো লেটেষ্ট লিখাসমূহ আপুনি পঢ়িবলৈ পাব। আৰু গেষ্ট পোষ্টত লিখিবৰ বাবে যেতিয়া আপুনি গেষ্ট পোষ্টত ক্লিক কৰিব এখন ফৰ্ম আহিব, সেই ফৰ্মখন আপুনি ফিল আপ কৰিব লাগিব য'ত আপোনাৰ লিখনিটোৰ টাইটেল, কেটেগৰী আদি আপুনি চিলেক্ট কৰি ল'ব লাগিব। আৰু তাত এটা কুৱেশ্যনো থাকিব যাৰ এনচাৰ আপুনি দিব লাগিব। তাৰপাছত কণ্টেণ্টত গৈ আপুনি আপোনাৰ লিখনিটো লিখি তাৰ লগত সংগতি থকা যিকোনো এখন ফটো আপুনি তাৰ লগত আপলোড কৰিব পাৰিব। আৰু সেই লিখনিটো আপোনাৰ টাইমলাইনতো আপুনি পাব। গতিকে ফেচবুক, ইনষ্টাগ্ৰামৰ দৰে ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহত আমি আমাৰ লিখাসমূহ ইয়াতে আপলোড কৰিব পাৰোঁ। কিন্তু ইয়াত পাৰ্থক্যটো এইটোৱে যে যেতিয়া আমি এনেকুৱা ধৰণৰ ফেচবুক বা ইনষ্টাগ্ৰামৰ দৰে ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহত লিখাসমূহ আপলোড কৰোঁ তাত আপুনি লিখাক লৈ সিমানখিনি গুৰুত্ব নাপাব বা গুৰুত্ব পালেও ফেচবুক বা আন ধৰণৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত যিহেতু সকলোবোৰ মিডিয়া ফাইল যেনে ভিডিঅ', অডিঅ', ফটো আদি সকলোবোৰ
আপলোড কৰা হয় গতিকে আপুনি কিবা এটা লিখনি বিচাৰি উলিয়াওঁতে সমস্যাৰ সৃষ্টি হয় গতিকে ৰাইটিং ফেভাৰৰ সৃষ্টি হৈছে কেৱল মাত্ৰ লিখনিসমূহৰ বাবে গতিকে ইয়াত আমি সহজে লিখাসমূহ পঢ়িবলৈ পাম আৰু ইয়াত সম্পূৰ্ণ গুৰুত্ব কেৱল লিখাৰ ওপৰতে দিয়া হ'ব ৰাইটিং ফেভাৰৰ গেষ্ট পোষ্টত গৈ আপোনালোকে কোনো ইনফৰমেটিভ মিডিয়া ফাইল আপলোড কৰিব বিচাৰিলে তাত আপোনালোকে দেখা পাব যে if you want to add any media file to your post click here গতিকে তেনেকুৱা ইনফৰমেটিভ মিডিয়া ফাইলহে আপোনালোকে আপলোড কৰিব পাৰে তাৰ বাহিৰে ইয়াতে আন সোশ্যাল মিডিয়া প্লেটফৰ্মসমূহৰ দৰে যিকোনো মিডিয়া ফাইল আপোনালোকে আপলোড কৰিব নোৱাৰে কাৰণ এই ৰাইটিং ফেভাৰ কমিউনিটিটো বা এই ডিজিটেল প্লেটফৰ্মটো সৃষ্টি কৰা হৈছে কেৱল মাত্ৰ লিখনিৰ বাবে গতিকে ইনফৰমেটিভ মিডিয়া ফাইল আপলোড কৰাৰ বাহিৰে আন ধৰণৰ মিডিয়া ফাইল আপোনালোকে আপলোড কৰিব নোৱাৰে ইতিমধ্যে আমাৰ ৰাইটিং ফেভাৰত এনেকুৱা এটা মিডিয়া ফাইল আপলোড কৰা হৈছে গতিকে আপোনালোকে সেইটো চাব পাৰে গতিকে ৰাইটিং ফেভাৰ হৈছে সম্পূৰ্ণ এটা ইউজ ফ্ৰেণ্ডলি মোবাইল ফ্ৰেণ্ডলি আৰু ৰাইটাৰ্ছ সকলৰ হাতত ডেডিকেট কৰা একমাত্ৰ সোশ্যাল মিডিয়া প্লেটফৰ্ম যিটোৱে আপোনাক হেল্প কৰিব সোশ্যাল মিডিয়া প্লেটফৰ্ম হিচাপে লগতে এটা কমিউনিটি বিল্ডাৰ হিচাপে লগতে আপোনালোকৰ লিখাসমূহ প্ৰকাশ কৰাৰ উপযুক্ত এটা মাধ্যম হিচাপে যদি আপুনি ভাবে ৰাইটিং ফেভাৰ সেফ হয় নে নহয় তেনেহলে আপোনালোকে দেখা পাব ওপৰত এটা তলা বাটন আছে অৰ্থাৎ ইয়াত SSL সাৰ্টিফিকেট আছে অৰ্থাৎ ই সম্পূৰ্ণৰূপে সেফ আপোনাৰ ইয়াত একাউণ্ট খোলাৰ পাছত কোনেও সেই একাউণ্টৰ পৰা কোনো ধৰণৰ ডিটেইলছ ল'ব নোৱাৰে বা কোনেও সেই ডিটেইলছৰ একো সেটিংছো কৰিব নোৱাৰে যদি আপোনালোকে তললৈ চাই তেনেহলে দেখা পাব তাত লিখা আছে the work is licensed under a creative commons attribution and non-commercial and share alike 4.0 ইণ্টাৰনেশ্যনেল লাইসেন্স অৰ্থাৎ এই ওয়াৰ্কটো এখন লাইসেন্সৰ আন্ডাৰটো কৰা হৈছে ৰাইটিং ফেভাৰত এতিয়ালৈকে কি কেটেগৰীৰ লিখা দিয়া হৈছে সেইসমূহ আপোনালোকে পঢ়িব পাৰে বা ৰিসেন্ট পোষ্ট বা ৰিসেন্ট এক্টিভিটিজ সমূহ আপোনালোকে চাব পাৰে যদি আপোনালোকে ইনষ্টেন্টলি আমাৰ আপডেটছ সমূহ পাই থাকিব বিচাৰে তেনেহলে আপোনালোকে আমাৰ ফেসবুক পেজ আৰু টুইটাৰ পেজত গৈ আমাক ফলো কৰিব পাৰে গতিকে এইটোৱে আছিল আজিৰ ভিডিও য'ত কোৱা হ'ল ৰাইটিং ফেভাৰ কি আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব পাৰে আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু আপোনালোকে প্ৰত্যেককে নিজৰ একোটা একাউণ্ট ক্ৰিয়েট কৰি ৰাইটিং ফেভাৰ কমিউনিটিত জয়েন কৰে ধন্যবাদ